কেনে আছে? আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু হাঁহি আছে। মোৰো ভাল। সেইকাৰণে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। তেতিয়াহ'লে মই মুনমিয়ে মোৰ ইউটিউব চেনেল মুনমি ব্লগছৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া 5টা বাজিছে। মই ভাবিছোঁ অকণমান ব্লগ এটা কৰি আপোনালোকৰ ওচৰলৈ আহোঁ। সেইবুলি ভাবিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া ইমান ঠাণ্ডা ন এইকেইটা দিন, সেইকাৰণে ভাবিছোঁ এনেকুৱা সময়ত সকলোৱে চাহ একাপ খায় আৰু ময়ো ভাবিছোঁ এতিয়া একাপ ধুনীয়াকৈ ৰঙা চাহ বনাওঁ আৰু চাহৰ লগত খাবলৈ এবিধ পকৰি বনাওঁ। যিহেতু মই পকৰি বনাম, গতিকে আপোনালোকৰ লগত একেলগে শ্বেয়াৰ কৰিম বুলি ভাবিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। গতিকে চাই থাককচোন মই আজি কেনেকৈ পকৰি বনাওঁ। প্ৰথমতে পকৰি বনাই লওঁ, তাৰপিছত চাহ খাম। গতিকে চাই লওঁ ব'লক। এয়া মই পকৰি বনাবৰ কাৰণে এয়া দেখিছেনে, আলুখিনি প্ৰথমতে চুচ গুচাই ল'লোঁ আৰু এতিয়া মই এখন এনেকুৱা পিহনাত আলুখিনি পিহি ল'ম। এয়া মই আলুখিনি এনেকৈ পিহনাত পিহি ল'লোঁ আৰু এনেকৈ পিঁয়াজ দুটা মিহি মিহিকৈ কাটি লৈছিলোঁ আৰু এতিয়া আলুখিনিত পিঁয়াজখিনি দি দিছোঁ। আৰু এয়া যে পিঁয়াজৰ নল হয়, মই পিঁয়াজৰ নল আছিল কাৰণে দি দিলোঁ। ইয়াত ধনিয়া পাতো দিব পাৰে। আৰু এয়া বেচন হয়, বেচনখিনি ইয়াত দি দিছোঁ। এইখিনি নিজৰ আন্দাজমতে দি যাব। আৰু হালধি দিছোঁ। হালধিটো আচলতে অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে, দিলে ভাল লাগে সেইকাৰণে দি দিলোঁ। আৰু নিমখো নিজৰ জোখমতে দি যাব। আৰু এতিয়া এইখিনি ভালকৈ সানিম। আৰু মই ইয়াত পানী এড কৰা নাইকিয়া, পানী দিলে বৰ পনীয়া হৈ যাব, ভাল নালাগিব, সেইকাৰণে পানী ব্যৱহাৰ নকৰিব। আলুৰ পৰাই যিটো পানী ওলায় সেইটোতে বেচনখিনি দি পেলাই ধুনীয়াকৈ সানি ল'ব। গোটেইখিনি ধুনীয়াকৈ সানিব লাগিব, সানিলেহে খাবলৈ ভাল লাগে। গোটেইখিনি মিহল হৈ যাব যেতিয়া, তেতিয়া খাই বেছি ভাল লাগিব। আৰু এতিয়া মই ইয়াত অকণমান ৰেড চিলি পাউডাৰ দি দিছোঁ। এইটো অপশ্যনেল হয়, কোনোবাই প্ৰয়োজন বুলি ভাবিলে দি দিব আৰু নহ'লে কেঁচা জলকীয়াও কাটি দিব পাৰে। এনেকৈ আলুৰ পকৰা বনাই খাবচোন, খুব টেষ্টি লাগে খাই পেলাই। এতিয়া মই এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু এতিয়া পকৰাখিনি এনেকৈ মই হেতাখনেৰে দি গৈছোঁ। মই সৰু সৰুকৈ বনাই ইমান ঠিক নাপাওঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ বনালেহে আলুৰ পকৰাটো খাই ভাল লাগে, সেইকাৰণে মই ডাঙৰ ডাঙৰকৈ দি দিছোঁ। এয়া চাওকচোন এনেকৈ হৈ গৈছে। মই এনেকৈ অলপ অলপকৈ দি পেলাই কাঢ়ি লওঁ। এয়া চাওক মই পকৰিখিনি এখন প্লেটলৈ কাঢ়ি ল'লোঁ আৰু এয়া অকণমান দেখুৱাই দিছোঁ। এনেকৈ আলুৰ পকৰি যদি কোনোবাই খাই চোৱা নাইকিয়া, এবাৰ বনাই খাই চাবচোন, খুব টেষ্টি হয়। পিঁয়াজি যেনেকুৱা তেনেকুৱাই হয়। আৰু এয়া মই লাল চাহ বনাই ল'লোঁ। পকৰিৰ লগত লাল চাহ খাই খুব ভাল লাগে সেইকাৰণে। আৰু আজি বাৰু মোৰ পকৰিখিনি আপোনালোকে কেনেকুৱা পালে জনাবচোন। আৰু যদি আজি ভাল পালে এবাৰ বনাই খাব আৰু এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব। নতুনসকলে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে আৰু মোৰ মুনমি ব্লগছৰ এজন নতুন সদস্য হ'ব।